নমস্কাৰ মোৰ চেনেল এছামিজ কিচেন এণ্ড ব্লগছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? মই বৰ্তমান ভালে আছোঁ। আপোনালোক কেনে আছে? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি আমি বনাম কণী দি পেলাই কাটাকলি বা বিস্কুট পিঠা। তো বলক ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়ো। এতিয়া মই কণী 3টা লৈ লৈছোঁ আৰু 1 কাপ ৰিফাইন তেল লৈ লৈছোঁ আৰু 1 কাপ চেনি লৈ লৈছোঁ। এতিয়া মই গোটেইখিনি বস্তু এটা মিক্সাৰ গ্ৰাইণ্ডাৰৰ জাৰত দি দিম। এতিয়া মই চেনিখিনি দি দিম। আপোনালোকে চেনিৰ পৰিমাণ কম বেছিও কৰিব পাৰে। এতিয়া মই তেলখিনিও দি দিম ইয়াতে। এতিয়া মই গোটেইখিনি বস্তু মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে পিহি ল'ম। বেছি সময় গ্ৰাইণ্ড নকৰিব আপোনালোকে, 1 মিনিটৰ কাৰণে গ্ৰাইণ্ড কৰিব, নহ'লে বেছি সময় কৰি দিলে আকৌ ফেন ভাৱ এটা আহি যাব। সেইটো কাৰণে ইমানখিনি 1 মিনিট সময় গ্ৰাইণ্ড কৰিলে হৈ যাব। এতিয়া মই এটা চৰিয়া লৈ লৈছোঁ। এই চৰিয়াটোত মই এতিয়া ময়দা দি দিম। আপোনালোকে আপোনালোকৰ জোখ অনুপাতে ময়দা দিব। আপোনালোকে যদি কণী বেছি দিয়ে, তেল চেনি গোটেইখিনি বেছি দিব, তেতিয়াহ'লে ময়দাও আপোনালোকে বেছি দি ল'ব। মই 3টা কণীৰ কাৰণে 2 কাপ আৰু আধা কাপ ময়দা দিছোঁ, আৰু যদি লাগে তেতিয়া আকৌ দি দিম। এতিয়া মই ইয়াতে চাহ খোৱা চামুচেৰে আধা চামুচ বেকিং পাউডাৰ দি লৈছোঁ। বেকিং পাউডাৰ দি পেলাই এতিয়া মই গোটেইখিনি সামগ্ৰী একেলগতে অলপ মিলাই দি দিলোঁ। এতিয়া মই ইয়াতে অলপ নিমখ দি দিছোঁ। নিমখ দি পেলাই বস্তুখিনি মই লৰাই দিলোঁ। আৰু এতিয়া মই আগতে যিখিনি কণী চেনি আৰু তেলৰ মিশ্ৰণ বনাই ৰাখিছিলোঁ, এতিয়া এইখিনি ময়দাত দি দিম। গোটেইখিনি আপোনালোকে একেলগতে ঢালি নিদিব, অলপ অলপকৈ ঢালি দিব। এতিয়া মই যিখিনি বাকী আছিল সেইখিনি আকৌ ঢালি দিলোঁ, দি পেলাই আকৌ লৰাই দিম। এতিয়া মোৰ গোলটো অলপ ঢিলা হৈছে, মই সেইটো কাৰণে ইয়াতে আৰু 1 কাপ ময়দা দি লৈছোঁ। আপোনালোকৰ যদি এনেকৈ ঢিলা হয় তেতিয়াহ'লে অলপ ময়দা দি ল'ব। আৰু কেতিয়াবা যদি অলপ টান হৈ লয় তেতিয়া অলপ গাখীৰ দি দিব। আপোনালোকে বেছি নিদিব গাখীৰ, অলপ গাখীৰ দিব। এতিয়া মই হাতে দি পেলাই ভালদৰে ডৌটো মাৰি ল'ম। দেখিছেনে মোৰ ডৌটো মাৰা হৈ গ'ল। খুব ভালদৰে মাৰিব আপোনালোকে। কেনেকুৱা সফ্ট হৈছে দেখিছেনে ডৌটো? খুব ভালদৰে মাৰি ল'ব। মই বহুত কমচে কম আপোনালোকে 10 মিনিটলৈকে ডৌটো মাৰি থাকিব, তেতিয়াহে পিঠাটো ভাল হ'ব খাওঁতে। এতিয়া মই সমান সমান ভাগত 3-4টা ভাগ কৰি ল'ম। এতিয়া মই এখন ৰুটিৰ পিৰা লৈ লৈছোঁ। ইয়াতে আকৌ অলপ সময় মাৰি ল'ম, যাতে এতিয়া সৰু হৈছে ডৌটো, এতিয়া মাৰোঁতে আৰু অলপ বেছি সুবিধা হ'ব। সেইটো কাৰণে ইয়াতেও মই অলপ সময় মাৰি লৈছোঁ, যাতে বস্তুটো সফ্ট হয়। সেইটো কাৰণে আৰু মই দিয়া পদ্ধতিটো যদি আপোনালোকে পিঠাটো বনায় খুবেই ভাল হ'ব, খুবেই ধুনীয়া হ'ব, খুবেই সুস্বাদু হ'ব। আপোনালোকে খাই চাব এবাৰ। এতিয়া মই অলপ ময়দা লৈ দিলোঁ। ময়দা ছটিয়াই এতিয়া মই এখন ৰুটি বেলি ল'ম। ৰুটি নহয়, আপোনালোকে একদম ৰুটিৰ নিচিনা পাতলকৈ নেবেলিব, অলপ ডাঠকৈ বেলিব। মই দেখাই দিম আপোনালোকে কিমানখিনি ডাঠ কৰিব লাগে। বেছি পাতল কৰিলে আকৌ বস্তুটো ফুলি পেলাই ফাটি যাব, নিমকিৰ দৰে হৈ যাব। এইটো অলপ ডাঠকৈ বেলিব লাগে, পৰঠাতকৈও অলপ ডাঠকৈ বেলিব লাগিব বস্তুটো, তেতিয়াহে ভাল হ'ব। এই চাওক মই কিমানখিনি ডাঠকৈ বেলিছোঁ। এতিয়া মই এটা গিলাচ লৈ লৈছোঁ। আপোনালোকে যিকোনো বস্তু ল'লেই হ'ল, কিবা বটলৰ খোপো ল'ব পাৰিব।
যিকোনো এটা ঘূৰণীয়া মুখ থকা অলপ ধাৰ থকা বস্তু ল'লেই হ'ল। এতিয়া মই গিলাচে দি পেলাই গোটেইখিনি বস্তু সৰু সৰুকৈ ৰুটিৰ নিচিনা কাটি লৈছোঁ। এই পিঠাখিনি মই 3-4টা ডিজাইনত বনাম, সেইটো কাৰণে মই বেলেগ বেলেগকৈ কাটি ল'ম। আপোনালোকে চাব ডিজাইনখিনি মই কেনেকৈ বনাইছোঁ। এতিয়া মই এটা ষ্ট্ৰ লৈ লৈছোঁ, যিবিলাক বাচ্চাই জুচ চুচ খায় সেইবিলাক ষ্ট্ৰ হয়, সেইবিলাক এটা লৈ লৈছোঁ মই। আপোনালোকে যিকোনো এটা পাইপ দিব পাৰিব, ফুটাটো কৰিব যাতে ফুটাটো হয় আৰু মাজত সৰুকৈ, তেতিয়া দেখাত ভাল লাগে বস্তুটো। ফুটাটো নকৰিলেও পাৰিব, একো নাই, কিন্তু ফুটাটো কৰিলে ভাল লাগে দেখাত, সেইটো কাৰণে মই ফুটা এটা কৰি লৈছোঁ। এতিয়া মই কটাৰ দি পেলাই গোটেইটো অলপ অলপ গেপ ৰাখি পেলাই কাটি দিছোঁ। এতিয়া এখন মই কাটা চামুচ লৈ লৈছোঁ আৰু যিখিনি ফাঁক কাটি লৈছিলোঁ সেইখিনিত মই কাটা চামুচ দি অলপ লাহেকৈ হেঁচি দিছোঁ, যাতে কাটা চামুচৰ আঁচখিনি বহি যায় তাতে। চাই যাওক আপোনালোকে মই কেনেকৈ পিঠাটো বনালোঁ, ফুলটো কেনেকৈ বনালোঁ আপোনালোকে চাই যাব ভালকৈ। এই দেখিছেনে আগতে যিখিনি কাটিছিলোঁ সেইখিনি এতিয়া অলপ দুই চাইড একলগ কৰি পেলাই অলপ হেঁচি দিম, এখন এখন পাতন নিচিনা হৈ যাব। খুবেই ধুনীয়া হয়, দেখিছেনে এটা এটা পাতন নিচিনা হৈ গৈছে। অলপ আগখিনি ধৰি পেলাই আপোনালোকে অলপ হেঁচি দিব। দেখিছেনে ইমান ধুনীয়া এটা ফুল হোৱা নাইনে? কেনেকুৱা ধুনীয়া ফুল হৈছে দেখিছে চাগে আপোনালোকে। এতিয়া মই আৰু এটা ডিজাইন দেখাম আপোনালোকক। এতিয়া আকৌ মই মাজত ফুটা কৰি লৈছোঁ। আপোনালোকে বস্তুটো দেখিলে গম পাব যে এইটো কেনেকৈ বনাইছোঁ। এতিয়া এইটোৰ পাতখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ। এতিয়া চাব এইটোৰ ফুলৰ পাতখিনি অলপ ডাঙৰ ডাঙৰকৈ হ'ব। এইটো মোৰ ছেকেণ্ড ডিজাইন হয়। এইটো এটা আৰু এটা ডিজাইন দেখাই আছোঁ আপোনালোকক। এইটো একদম সহজ হয়, ৰুটি এখন বেলি পেলাই অলপ দীঘল দীঘলে কাটি ল'ব আপোনালোকে আপোনালোকৰ পচন্দ অনুসৰি। এতিয়া মই বৰফিৰ আকাৰত এইখিনি কাটি দিম। এইটো একদম সহজ হয়, দেখিছেনে বৰফিৰ আকাৰত কাটি দিলোঁ। আপোনালোকে আৰু সৰু কৰিব পাৰে, ডাঙৰ কৰিব পাৰে। এতিয়া মই গোটেইখিনি পিঠা এখন পেপাৰত থৈ দিছোঁ। এতিয়া মই কেৰাহী গৰম কৰি তাতে তেল দি দিম। মোৰ তেল ভালকৈ গৰম হৈ গ'ল। এতিয়া মই পিঠা এটা এটাকৈ ভাজি ল'ম। এটা এটাকৈ নিদিওঁ, কেইটামান দি পেলাই, কিন্তু খুব লাহে লাহে দিব, লাহে লাহে লৰাব, নহ'লে পিঠাখিনি ফুলৰ পাতখিনি ভাঙি যাব পাৰে। সেইটো কাৰণে কৈ আছোঁ অলপ লাহে লাহে পিঠাখিনি দিব। আৰু দি পেলাই আপোনালোকে লৰাই নিদিব, অলপ সময় পিছতে লৰাব, নহ'লে ভাঙি আহি যাব। দেখিছেনে কেনেকুৱা ধুনীয়া হৈছে কালাৰটো। একদম মিডিয়াম জুইত আপোনালোকে পিঠাখিনি ভাজিব, বেছি জুই নিদিব আৰু বেছি কমায়ো নিদিব। পাঁচ মিনিট সময় লাগিছে মই এইখিনি পিঠা ভাজোঁতে। আৰু গোটেইখিনি পিঠা আপোনালোকে একদম জুই ভৰাই নিদিব, মিডিয়াম জুইতে আপোনালোকে পিঠাখিনি ভাজিব, নহ'লে বেছি জ্বলি যাব পিঠাখিনি।
মিডিয়াম জুইত ভাজিলে খুব ধুনীয়া হয় কালাৰটো। ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।